হাই এভৰিৱান ৰিমাছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ লিচা আৰু মই আছোঁ ফেঞ্চি বজাৰত আচলতে সুমনো আছে আজি সুমনে আমাক দিগদাৰ দিবৰ কাৰণে আহিছে গাইজ চ' আজি পূজাৰ আগে আগে আমি ফেঞ্চি বজাৰ আহিছোঁ আৰু মোৰ এটা চবতছে ইম্পৰ্টেণ্ট কাম আছে সেইটো কাম আপোনালোকক দেখাই আছোঁ আমি ক'ত গৈ আছোঁ আৰু কি কি কিনো চব দেখাই দিম কিবা কৈছ চাই থাকক এই কুৰ্তি নাকি সুমন रुक जा সুমন 300 টাকা এটা থাক তই থাক এতে তই 300 টাকা এ ভাই 100 মই নিজৰে মনত থাকিব না সব সৰু সৰু So everyone, খাব সোমাইছোঁ মিঠাই একদম পুৰা মলাই কেনেকুৱা So everyone, মিঠাই বহুত টেষ্টি আছিল মিঠাই খাই আমি ওলাই আহিছোঁ আৰু বৰ্তমান আমি গৈ আছোঁ ধৰ্মশালা মাৰ্কেট আৰু তাতে আছে আমাৰ মেইন উদ্দেশ্যটো মানে উদ্দেশ্যটো নাই মানে যি উদ্দেশ্যত আহিছিলোঁ সেইটো কামত যাই আছোঁ আজি বতৰটো ভাল ৰ'দ চ'দ বেছি নাই আৰু আমি ধুনীয়াকৈ গৈ আছোঁ কিমান যাম ইয়াতে চবতে কাৰ্ড পায় মই আজি আহিছিলোঁ মোৰ বিয়াৰ কাৰ্ডখিনি ল'বলৈ চ' ফেঞ্চি বজাৰৰ ধৰ্মশালা মাৰ্কেটৰ এইখন দোকানৰ পৰা কাৰ্ড ল'লোঁ আৰু কাৰ্ড বিভিন্ন ধৰণৰ কাৰ্ড দেখাইছিলে মই বেছি হেভিও লোৱা নাই মিডিয়াম চাইজৰ কাৰ্ড লৈছোঁ আৰু কাৰ্ডখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া ৰেড কালাৰৰ আৰু এটা গ্ৰীণ কালাৰ আৰু তাৰে লগত আছে হোৱাইট কালাৰৰ কাৰ্ড লৈ ল'লোঁ বিয়া চিঠি লৈ ল'লোঁ এতিয়া প্ৰিণ্ট দিয়া কথা আৰু মানুহ মাতা কথা কেনেকুৱা ৰাইজ মোৰ বিয়া আহিছে বহুত ধুনীয়া আজি বিয়া লাগছে আৰু 2 মাহো নাই গাইজ সুমন কেনেকুৱা ফিলিং বিয়া বাইরের বিয়া আসছি ওয়েটিং ইজ আজি আরম্ভণিয়ে আর আছে ন আমার প্রিন্সেসর বিয়া দুঃখ লাগছে না লাগা নাই দুঃখ লাহে লাহে লাগবো আর যে সিটি যে ছাপা যাব কি আইসক্রিম খাবি মনেদা নেদা দি চ' এভৰিৱান সুমন আজিকালি বহুত বেছি ডায়েট কনচিয়াছ হৈ গৈছে আৰু আমি আইচক্ৰীম ইমানখিনি যাচি থকাৰ পিছতো সি নাখালে সি খাব ফ্ৰুইটছ আৰু তাৰ লগত আমিও ফ্ৰুইটছ খোৱাত লাগি গ'লোঁ আমিতো খোৱাত ভালেই আৰু তাৰপিছত আমি সুমনৰ ৰুমলৈকে ওলালোঁ এয়া AC বাছত বহি ধুনীয়াকৈ ফ্ৰুইটছ খাই গৈ আছোঁ চ' এভৰিৱান ফেঞ্চি বজাৰত পৰা আমি আহিলোঁ বেছি আজি বজাৰ কৰা নাই মেইন যিটো বস্তু ল'ব আহিছিলোঁ সেইটো লৈ ল'লোঁ আৰু এতিয়া লিচা আৰু মই আহি আছোঁ সুমনৰ নতুন ৰুমত ধাৰাপুৰ ছাইডত সুমনৰ নতুন ৰুম লৈছে তো আমি এতিয়া ইয়ালৈকে আহিছোঁ খোৱা লোৱা কৰিম দেখাইছোঁ সুমনৰ ৰুমটো দেখাম আমি নতুনকৈ শিফ্ট কৰিছে ৰুম টুৰ দিম সুমনৰ চব বলক দেখাই আছোঁ আজি আমি ফাৰ্ষ্ট টাইম ফেঞ্চিৰ পৰা ইমান সোনকালে 2 ঘণ্টা নেকি 2 ঘণ্টাও লগা নাই ইমান সোনকালে ওলাইছোঁ আকৌ বস্তুও কিনা নাই আমি কোনোফালে চকু দিয়া নাই তাৰে মাজতে দুটা এটা কিনিছোঁ গাইজ সেইকেইটা দেখাম বাৰু চিক্ৰেট চ' বলক সুমনৰ ৰুম দেখাই আছোঁ ন আৰু আজি আমি কণী বইল আৰু আলু বইল কণী পিটকা আৰু আলু পিটকা দি ভাত খাম আপোনালোকক দেখাম সুমনে যিহেতু স্কুটি লৈ গৈছিলে সি আগতে আহি পাইছে আৰু সি আমাৰ কাৰণে ৰৈ আছে বলক দেখাই আছোঁ গাইজ ভূত ওয়েলকাম প্রিন্সেস দা ওয়েলকাম প্রিন্সেস ডাঙৰ ক ওয়েলকাম প্রিন্সেস ইয়েস ইন মাই হোম আৰু মোৰ খেতিবিলাক দেখাই আছে এইটো কণী বেঙেনা লাগি আছে ইয়েস এইটো মঠিফাল অমিতা এইটো ভেন্দি লগাইছোঁ ওয়াও পানী দিছিল নিজে খাব লাগে এই দুটা ছিঙিব লাগে এইটো অৰি ঠাণ্ডা দিনত লাগে মোৰ খেতি যাও সুন্দৰ না এই খেতি মোৰ
প্লিজ ওয়েলকাম প্রিন্সেস বাল্টিঙে দি ডাষ্টবিন বাল্টিং সো এভৰিৱান এইটো হৈছে সুমনৰ কোঠালি সো এভৰিৱান ধুনীয়াকৈ গা চা ধুই ফ্ৰেছ হ'লোঁ সুমনৰ ৰুমত চাহ তাও খালোঁ আপোনালোকক দেখাইছোঁ এতিয়া খাবলৈ লৈছোঁ ভাত আৰু ভাত কণী বইল আৰু আলু কি কণী আৰু আলু পিটিকা কৈছিলোঁ আপোনালোকক আৰু চালাড আছে খোৱা লোৱা চববিলাক হৈ গ'ল আৰু মই ভাবিছোঁ গৰমে গৰমে ফেঞ্চি বজাৰৰ পৰা কি ল'লোঁ সৰু সুৰা বস্তু কিছুমান লৈছোঁ সেইখিনি আপোনালোকক দেখাই দিওঁ আৰু এয়া সুমনৰ ৰুমৰ সন্মুখত ধুনীয়াকৈ বহিব পৰাকৈ ঠাই আছে তাত বহি লৈছোঁ ধুনীয়াকৈ আৰু ধুনীয়া বতাহ বলি আছে আৰু এনেইতো প্ৰত্যেকবাৰে মই ঘৰত গৈ বস্তুখিনি দেখাওঁ বাট এইবাৰ ভাবিছোঁ এতিয়াতে দেখাই দিওঁ আৰু যিহেতু মোৰ মেইন মানে ফেঞ্চি বজাৰত অহাৰ মেইন হেৰিটো আছিল যে মই বিয়াৰ চিঠিখিনি নিবলৈকে আহিছিলোঁ চ' চিঠিখিনিতো লোৱা হৈ গৈছে আপোনালোকক পিছত মই চিঠিখিনি প্ৰিণ্ট হৈ অহাৰ পিছত গোটেইখিনি মই ভালকৈ আপোনালোকক দেখাম এতিয়া মই আপোনালোকক দেখাম মই ফেঞ্চি বজাৰৰ পৰা সৰু সুৰা কি কিনিছিলোঁ লিচা আৰু মই অলপমান শ্বপিং কৰিছোঁ চ' আমি কি শ্বপিং কৰিছোঁ সেইখিনি দেখাই আছোঁ লিচাৰখিনিও দেখাম মই একেলগে আৰু মই মানে গুচি গ'লে লিচাৰখিনি ইয়াতে ৰৈ যায় আপোনালোকক দেখুওৱা নহয় সেইকাৰণে দুয়োটাৰে কি কিনিলোঁ সেইখিনি দেখাই আছোঁ হাই গাইজ লিচা গাইজ তাইৰ কাপোৰখিনি মই মানে দেখাম না সেইকাৰণে বৰ্তমান আজিতে দেখাই দিওঁ চ' মই প্ৰথমতে টি শ্বাৰ্টৰ পৰা আৰম্ভ কৰোঁ আৰু এটা খুব ধুনীয়া টি শ্বাৰ্ট মই লৈছোঁ ব্লু কালাৰৰ এটা ধুনীয়া টি শ্বাৰ্ট আৰু টি শ্বাৰ্টৰ প্ৰাইচকেইটা মই কৈ আছোঁ আপোনালোকে চাগে ধৰিব পাৰিছে কিমানমান হ'ব পাৰে এইটো এটা ব্লেক কালাৰৰ টি শ্বাৰ্ট ধুনীয়া ছানফ্লাৱাৰ বনোৱা আছে তাৰপিছত আৰু এটা হোৱাইট কালাৰ আচলতে হোৱাইট কালাৰটোৰ টি শ্বাৰ্ট লোৱা মোৰ বহুতেই হৈ গৈছে এইটো এটা হোৱাইট কালাৰৰ ধুনীয়া টি শ্বাৰ্ট তাৰপিছত আৰু এটা টি শ্বাৰ্ট আছে এইটো খুব ধুনীয়া টি শ্বাৰ্ট দাগ বনোৱা আছে খুব ধুনীয়া চ' এই চাৰিটা টি শ্বাৰ্টে লৈছোঁ বৰ বিশেষ তেনেকুৱা লোৱা নাই এই চাৰিটা টি শ্বাৰ্টত 100কৈ পাৰ টি শ্বাৰ্টত লৈছে চ' 400 টকাৰ চাৰিটা টি শ্বাৰ্ট লৈছোঁ ইয়াৰে লিচাৰ বাৰু নাই বৰ্তমান পিছত তাই আনি কিনে পিন্ধিব আৰু মই সেইটো জানো চ' এই চাৰিটাই টি শ্বাৰ্ট লৈছোঁ তাৰপিছত নেক্সট লিচাৰ দুটা শ্বৰ্ট কুৰ্তি লৈছে মই আপোনালোকক সেইটো দেখাই দিছোঁ এইটো এটা ব্লু কালাৰৰ খুব ধুনীয়া ভি নেকৰ শ্বৰ্ট কুৰ্তি লৈছে এইটো এটা আৰু নেক্সট আৰু এটা লৈছে এইটো ভি নেকৰ হয় মোৰ কিন্তু এইটো বেছি ভাল লাগিছে ব্লু কালাৰৰ আগতেও তাইৰ বহুতকেইটা আছে চাগে এইটো অলপ মানে ইউনিক হয় আৰু এই শ্বৰ্ট কুৰ্তিকেইটাৰো প্ৰাইচ 100 ৰুপিজ চ' তাই 100 ৰুপিজত খুব ধুনীয়া মানে বস্তু দুটা পাইছে আৰু এই দুটা মোৰ খুবেই ভাল লাগিছে শ্বৰ্ট কুৰ্তি আগতে শ্বৰ্ট কুৰ্তিৰ দাম বহুত বেছি আছিলে এতিয়া বৰ্তমান শ্বৰ্ট কুৰ্তিৰ দাম কমি গৈছে তাৰপিছত আমি বহুত মানে ফেঞ্চি বজাৰত খুব বেছি ট্ৰেণ্ডিং হৈ থকা এটা বস্তু লৈছোঁ সেইটো হৈছে কুৰ্তি ছেট চ' প্ৰথমতে মই এটা কুৰ্তি ছেট আপোনালোকক দেখাম এইবাৰ মই ফেঞ্চি বজাৰত আহি এটা বস্তুৱে ন'টিছ কৰিছোঁ যে ভি নেকৰ ড্ৰেছ বহুত চলিছে আৰু এইটোৰ প্ৰথম কুৰ্তি ছেট আপোনালোকক দেখাইছোঁ ভি নেকৰ হয় কাপোৰটো ৰেয়ন কটন যিটো থাকে সেইটো কাপোৰৰ হয় ভাল লাগিছে মই অফিচ ৱেৰৰ কাৰণে লৈছোঁ অফিচত পিন্ধি যাব পাৰিম এইটোৰ লগত ইয়াৰে পেণ্টটো আছে ছেম পেণ্ট হয় ছেম পেণ্ট চ' এই যোৰা লৈছোঁ মই প্ৰাইচটো আপোনালোকক কৈ দিছোঁ এই যোৰা মই 250ত লৈছোঁ আৰু ইয়াৰে দুটা ভেৰাইটি থাকে এইটো ৰেয়ন কটনৰ কাৰণে 250 লৈছে আৰু ইয়াৰে কটন একদম পিয়ৰ কটনৰ এটাও থাকে সেইটো 300 হয় চ' মই 300ৰো এযোৰ লৈছোঁ এইযোৰ হয় হোৱাইট কালাৰ এযোৰ চাগে পূজাত এবাৰ পিন্ধিম বাট মোৰ এনেকুৱা লাগি আছে যে ভি নেকটো মানে একদম বহুত বেছি কমন হৈ যাব চাগে এইবাৰ বহুত বেছিয়ে ওলাইছে চ' এইটো ভাল লাগিছে মোৰ পিয়ৰ কটন হয় আৰু এইটো 300 টকা লৈছে এইটোৰ লগতো পেণ্ট এইটো পেণ্ট আছে স্কাই ব্লু কালাৰ হোৱাইট কালাৰটো গম নাপাওঁ কিয় বা মোৰ বহুত বেছি কিনা যায় কালাৰ কম্বিনেশ্যনটো ভাল লাগিছে ধুনীয়া তাৰপিছত লিচাৰো ছেমেই হয় তাৰ জাষ্ট কালাৰটো অলপমান বেলেগ তাইৰ পিংক আছে ইয়াতে তাইৰো ভি নেকৰ হয় চ' আমি টুইনিং কৰিম বুলি ভাবি আছোঁ পূজাত নাজানো কি হয় এয়া তাৰ লগতে তাইৰ পেণ্টটো এয়া পিংক কেনেকুৱা লাগিছে জনাব কাপোৰ এইখিনিয়ে লৈছোঁ বৰ বিশেষ লোৱা নাই তাৰে লগতে দুযোৰা ছেম চেণ্ডেল লৈছোঁ এই দুযোৰা পিন্ধাও অলৰেডি হৈ গৈছে এনেকুৱা একদম দুয়োৰে ছেমেই লৈছোঁ চেণ্ডেল দুযোৰ লৈছোঁ এই চেণ্ডেলত 200কৈ লৈছিলোঁ দুযোৰ মানে এযোৰাত 200 আৰু তাৰপিছত কিছুমান সৰু সুৰা চুলিত মাৰা ক্লিপছ এইবিলাক লৈছোঁ এইখিনিও আপোনালোকক একেলগে দেখায়
চ' এভৰিৱান, এতিয়া বৰ্তমান দেখা মই কি চুলিত মাৰা কিবা কিবি লৈছোঁ। এইটো এটা নতুন আইটেম দেখিছিলোঁ, এইটো লৈ লৈছোঁ। খুব ভাল লাগে এনেকৈ চুলিত মেৰিয়াই মাৰিব লাগে। কেতিয়াবা মাৰিলে মই আপোনালোকক দেখাই দিম। চাওকচোন কিমান বেছিয়ে কিউট হয়, ভাল লাগিছে। বয়স হ'লেও সৰু বাচ্ছাৰ এইবিলাক যোৱাই নাই। এতিয়া বিয়া আহি আছে, বাট মানে তাৰপিছত এইকেইটাও যে দেখিলে মানে লওঁ আৰু মানে এই এটা, চৰি এই দুটা, এই তিনিটা, তাৰপিছত এইয়া চাৰিটা, মানে ইয়াতে লিচা আৰু মোৰ দুয়োজনীৰে আছে। এই চাৰিটা, এই পাঁচটা, এই ছয়টা, এই সাতটা, এই আঠটা, এই নটা, আৰু এয়া এইটো অলপমান বেলেগ ষ্টাইলৰ হয়। এয়া 10টা। এইটো বাৰু খোপাত মৰা হয়, বাট ভাল লাগিছে সেইকাৰণে ল'লোঁ। নাজানো কেনেকৈ ষ্টাইল কৰিম, কি কৰিম, ঘৰত গৈ কৰিম আৰু কিবা এটা। চ' এইকেইটাৰ প্ৰাইচ কোনোবাকেইটা 10 টকাৰো আছে, কোনোবাকেইটা 30 টকাৰো আছে। অলপ ৰ'দটো দি আছে কাৰণে সেইটো ভাল লগা নাই। তাৰপিছত এটা ধুনীয়া ক্লিপ লৈছে, চাওক না, এয়া এনেকৈ লগাই যে মেকআপ কৰিলে, এনেকুৱা 4টা লৈছোঁ 10 টকাকৈ। এই এটা, এই দুটা, এই তিনিটা, এই 4টা, এইকেইটাই লৈছোঁ। আৰু এয়া ৰাবাৰৰ ছেট 10 ৰুপিজ বোলা, বহুত বেছিকৈ লাগে তাৰমানে মোক, হাততো মাৰা আছে বহুত বেছি। লগতে একেযোৰা কাণফুলি, 50 টকীয়া কাণফুলি হয়, লিচাই লৈছে। অভাৰঅল এইখিনিয়ে আছিলে ফেঞ্চি বজাৰত লোৱা বস্তু। তো দেখালোঁ আপোনালোকক কেনেকুৱা লাগিছে, কোনটো বস্তু বেছি ভাল লাগিছে জনাব। আজিৰ ভিডিঅ'টিত এইখিনিয়ে দেখালোঁ।